এয়া শুনি আছে 90 মেগাহাৰ্জত জ্ঞান তৰংগ মুক্ত মন মুক্ত চৰ্চা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সামূহিক অনাতাঁৰ সেৱা যি পৰিচালিত হয় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত। প্ৰিয় বন্ধু, আপোনালোকৰ বাবে আগবঢ়াবলৈ আমাৰ শিতান দাপোন। প্ৰিয় বন্ধু, আজিৰ আমাৰ শিতান দাপোনৰ জৰিয়তে আমাৰ সৈতে বঙাইগাঁৱৰ পৰা এগৰাকী অতিথি ফোন লাইনৰ জৰিয়তে আমাৰ সৈতে সংযুক্ত হৈছে। তেখেতৰ কথা ক'বলৈ গ'লে তেখেত এইকাৰণে বিশেষ কাৰণ তেওঁৰ হাতৰ যিটো জাদু, হাতৰ জাদুৰে তেওঁ এটা সাধাৰণ শিলকো প্ৰাণ দিব পাৰে। অৰ্থাৎ এটা সুন্দৰ দৃশ্যপট হয়তো কেতিয়াবা মাছ হ'ব পাৰে, কেতিয়াবা ফুল হ'ব পাৰে, শিলৰ ওপৰতো খুব সুন্দৰকৈ অংকন কৰে। এয়া হৈছে এগৰাকী চিত্ৰশিল্পী যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে প্ৰকৃতি, গছ লতা বেৰি আনকি মানুহ, নহয়নে? এই চিত্ৰশিল্পী বা চিত্ৰশিল্পটো এনেকুৱা এটা মাধ্যম যাৰ জৰিয়তে আমি কোনো এখন ভাল লগা ঠাই বা ভাল লগা বস্তু এটা আমি নিজ হাতেৰে আচলতে তাক যেন অংকন কৰিছোঁ বা সৃজিছোঁ, তেনেকুৱা এটা অনুভৱ আমি আমাৰ মনত ল'ব পাৰোঁ। আৰু সাধাৰণতে চাবলৈ গ'লে আমি কোনো এখন ঠাইলৈ যেতিয়া যাওঁ বা কাৰোবাক দেখা পাওঁ, তেতিয়া আমি ফটোৰ জৰিয়তে আমি তাক ধৰি ৰাখিব নিশ্চয় পাৰোঁ। কিন্তু চিত্ৰশিল্পী এগৰাকীৰ এইখিনি দক্ষতা আছে যে সেই বস্তুটো বা সেই দৃশ্যপটটো হুবহু ঠিক একেইদৰে তেওঁ আঁকি দিব পাৰে বা সৃষ্টি কৰিব পাৰে বুলি ক'লেও হয়তো মই ভুল কোৱা নহ'ব। গতিকে পলম নকৰি আমি পোনে পোনে আগবাঢ়িছোঁ এগৰাকী চিত্ৰশিল্পী তথা এগৰাকী লেখিকা। তেখেত হৈছে বঙাইগাঁৱৰ পৰা লুকীমণি বৰুৱা ভূঞা বাইদেউ, আৰু তেখেতক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে বাইদেউ আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠান দাপোনৰ মাজলৈ। স্বাগতম, ধন্যবাদ দীপিকা। তাকে, আৰু খবৰ নিশ্চয় ভাল আপোনাৰ সৈতে বহুত দিন কথা পাতিম বুলি আজিৰ এই সংযোগটো ঘটিল বাৰু। আজি আপুনি আমাৰ বিশেষ অতিথি আমাৰ দাপোন শিতানটিৰ। তোমালৈ অশেষ ধন্যবাদ মোক তোমাৰ অতিথি যোগ্যতা দিয়াৰ বাবে। সোধা, তোমাৰ কি সুধিবলগীয়া আছে? ময়ো যিখিনি মনৰ কথা আছে ক'বলৈ পালে নিশ্চয় সুখী হ'ম। তাকে বাইদেউ, প্ৰথমতেতো আপুনি ইমান দূৰ ঠাইৰ পৰা আমাৰ সৈতে যোগাযোগ কৰিছে, ফোনৰ জৰিয়তে আমি কথা পাতিম। বাইদেউ, যিহেতু আমি চিনাকি দিছোঁ আপোনাক এগৰাকী চিত্ৰশিল্পী হিচাপে, যিহেতু আপুনি চিত্ৰশিল্পৰ সৈতে বহু বছৰ ধৰি জড়িত হৈ আছে, আৰু এনেকুৱা ধৰণৰ ৰুচি, এনেকুৱা ধৰণৰ হাবিয়াস আমি যেতিয়া সৰুতে পঢ়ি আছিলোঁ, তেতিয়া প্ৰত্যেকগৰাকী সৰু সৰু কণমানি ল'ৰা ছোৱালীৰে আমি দেখিবলৈ পাওঁ যে আৰ্ট বুক থাকে, এটা আৰ্ট কপি থাকে, য'ত নিজৰ পচন্দৰ মতে জনাই নজনাই আগবাগ আমি কৰি থাকিলোঁ নে? এতিয়াও বহুতে কৰে হয়তো, আৰু কিছুমানৰ এইটো এটা নিচা বা সেইটো এটা ৰুচি হয়তো এনেকুৱা ধৰণৰকে হৈ যায় যে তেওঁ সেইটো নিজৰ গোটেই জীৱন জোৰা এটা প্ৰক্ৰিয়া হিচাপে নিজৰ জীৱনটোত আগুৱাই লৈ যাব পাৰে। হয়তো আপোনাৰ ক্ষেত্ৰতো তেনেকুৱাই কিবা এটা ঘটিছে, নহয়নে? একদম তেনেকুৱাই। হয়, গতিকে এই চিত্ৰশিল্পীৰ যিটো এটা আপুনি খিতাপ পাইছে বা চিত্ৰশিল্পৰ সৈতে জড়িত হৈছে, এই যাত্ৰাটো অকণমান জানিব বিচাৰিছোঁ, আৰু এইখিনিতে উনুকিয়াই থ'ব বিচাৰিছোঁ যে আপুনি চিত্ৰশিল্পী হৈয়ে অকল থকা নাই, আপুনি এই ক্ষেত্ৰতো কিতাপো উলিয়াইছে। হয়, গতিকে এইখিনি কথা অকণমান যদি আমাৰ শ্ৰোতাসকলক জনায় তেতিয়াহ'লে সুখী হ'ম। ধন্যবাদ। প্ৰথমতে মই আচলতে ক'ব খোজো, চিত্ৰশিল্পী বুলি মই কেতিয়াও মানে নিজকে ভাবিব পৰা এটা অৱস্থালৈ অহা নাই, কিয় মই শিকাৰুৱে হৈ আছো। মানে প্ৰতিদিনেই মই শিকিয়ে আছো। এতিয়া মই মোৰ ছাত্ৰ ছাত্ৰীৰ লগতো শিকিছো। আচলতে এইটো ইমান বিশাল এটা বিষয়, যিটো বিষয় অধ্যয়ন কৰি এটা পৰ্যায় পোৱাৰ পিছতহে আচলতে এগৰাকী শিল্পী বুলি ক'ব পৰা যায়। আমাৰ আচলতে নিচাত আৰম্ভ কৰা এটা কাম। প্ৰথমতে তুমি কোৱাৰ দৰে স্কুলীয়া দিনত আমাৰতো এটা ক্লাছ থাকেই। আমাৰতো তেনেকুৱা খুব বেছি শিকাব পৰা তেনেকুৱা প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকো নহয়, যিকোনো বিষয় পঢ়ুৱা এজন শিক্ষকে আমাক স্কুলত শিকাইছিলে। কিন্তু তেতিয়া সময়খিনিত ক'ৰবাত যদি এখন প্ৰতিযোগিতা হয় বা স্কুলত কিবা এটা আঁকিব লগা হয়, তাত আগভাগ লৈছিলো। আৰু তাতে যেতিয়া কাৰোবাৰ এষাৰ মানে সমাদৰসূচক মন্তব্য এটা পাইছিলো, তেতিয়া বিৰাট উৎসাহ পাইছিলো। ক'ৰবাত পুৰস্কাৰ এটা পালেতো কথাই নাই, বিৰাট উৎসাহিত হওঁ। তেতিয়া শিকাৰ সুযোগটো আমি বহুত দিনলৈকে পোৱা নাছিলো, কিয়নো মানে আজিৰ দৰেতো তেতিয়া ইমান চিত্ৰকলাৰ বিদ্যালয়বিলাক নাছিল। যেতিয়া হাইস্কুল শেষান্ত পৰীক্ষা শেষ কৰি
যোৰহাট জগন্নাথ বৰুৱা কলেজত নাম লগালো তেতিয়া এটা সুবিধা পালো যে যোৰহাট টাউনত থকা কেইবাখনো বিদ্যালয় তেতিয়া গঢ়ি উঠিছিলে, খুব ভাল ধৰণে চলি আছিলে, তাৰে এখনত মই নামভৰ্তি কৰিলো। আৰু সেয়াই আচলতে এটা সাংঘাতিক ধৰণৰ সংযোগ আছিল। মই অসমৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী, টেম্পেৰা শিল্পী, তেখেত শ্ৰদ্ধাৰ মাধৱ বৈশ্য ছাৰ আৰু ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱা ছাৰ, এতিয়াও তেখেতে বহুত মূল্যৱান কাম কৰি আছে অসমৰ কাৰণে, আৰু ভূপেন বৰুৱা ছাৰ, এনেকে কেইজনমান অসাধাৰণ শিল্পী। আচলতে তেওঁলোকৰ প্ৰচাৰ বহুত কম, কিন্তু তেওঁলোকৰ কামখিনি আজিও এনেকুৱা ধৰণে এটা হেৰিয়াত চলি আছে। তেওঁলোকে নতুন নতুন বিষয় লৈ কাম কৰি আছে। বৈশ্য ছাৰ ঢুকালে ইতিমধ্যে। সেই তেখেতসকলৰ সান্নিধ্য পালো। মাত্ৰ 2 বছৰ আমি তেতিয়া শিকিবলৈ পাইছিলো, মানে শ্ৰেণীকোঠাত। কিন্তু সেই শিকাৰ ধাৰাটো আৰম্ভ হ'ল তেতিয়াই। তাৰ পিছৰ পৰা মানে কলেজ পৰ্যায়ত পঢ়ি থাকোতে বিভিন্ন ধৰণেৰে মানে ক'ৰবাত ৱৰ্কশ্বপ এটা হ'ল, তাত আমি অংশগ্ৰহণ কৰো, বা শিক্ষকসকলে আমাক এনেকুৱা এটা হেৰিয়ালৈ লৈ গৈছিলে, আমাকো আকৌ শিক্ষাদানৰ লগত জড়িত কৰাই দিছিলে। কৈছে তোমালোকে নিজে নিজে শিকি গৈ থাকিবা, তেতিয়া যদি লোকক শিকাবলৈ লোৱা তেতিয়া শিকিব পাৰিবা। তেনেকে আগবাঢ়ি গৈ মই মানে স্নাতক পৰ্যায়ত পঢ়ি থকাৰ সময়ৰ পৰাই মানে শিকাবলৈ আৰম্ভ কৰিলো। নিজে ভালকে শিকাই হোৱা নাছিল, কিন্তু সেই শিকাবলৈ যে আৰম্ভ কৰিলো, শিকাবৰ কাৰণে নিজে শিকিবই লাগিব। সেই শিকাৰ ধাৰাটো মানে মোৰ অকমান পঢ়াৰ সমান্তৰালকে সেইটো আগবঢ়াই লৈ গলো। তাৰপিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়িছিলো। তাতো সেইখিনি সময়ত যিমান বিলাক প্ৰতিযোগিতা হয় বা লগৰ বন্ধু বান্ধৱ অলপ সৰহকে লগ পালো, তেওঁলোকৰো সান্নিধ্যত কিছুমান কাম কৰাৰ সুযোগটো বাঢ়ি গল, উৎসাহটো বাঢ়ি গল। তেনেকে গুৱাহাটীতো থাকিলো, তাতো শিকালো, শিকিলো। তেনেকে এতিয়া মানে মোৰ এনেকুৱা হৈ গৈছে, মই প্ৰায় 40 জন মান ছাত্ৰ ছাত্ৰী লৈ শনিবাৰ দেওবাৰ দুটাত মই তেওঁলোকৰ লগত আচলতে অকল মোৰ বিষয়টো ছবি শিকোৱা ধৰণতে থকা নাই। এতিয়া তেওঁলোকৰ মনস্তত্ব অধ্যয়ন কৰা মানে এনেকুৱা এটা অৱস্থালৈ গৈছে, কাৰণ সময় সলনি হোৱাৰ লগে লগে শিশুৰ মানসিকতা ইমান মানে এটা আমি নভবা ধৰণৰ পৰিৱৰ্তন এটা আহিছে, তাৰ লগত ছবিৰ সম্পৰ্কটো খুব মানে গভীৰ। এতিয়া মোৰ মানে ছবি এখন এটা শিশুক অঁকোৱাৰ লগে লগে তেওঁলোকৰ মানসিকতাটোৰ সৈতে মানে মই অকমান তেওঁলোকৰ মনত কি চলি আছে জানিবলৈ চেষ্টা কৰো, বা তেওঁলোকেও মোৰ লগত সেইখিনি সহযোগিতা কৰে। তেনেকেই মানে শিকিও আছো, শিকাইও আছো। সেইটো যাত্ৰা এতিয়ালৈকে সেই বঙাইগাঁও শোধানাগাৰ উপনগৰীত এতিয়া মানে ভাৰতৰ ভিন্ন ভাষাভাষীৰ ভিন্ন ৰাজ্যৰ মানুহ গোট খাই, যাক মানে ক্ষুদ্ৰ ভাৰত বুলি ক'ব পাৰি। গতিকে এনেকুৱা এইখিনি ল'ৰা ছোৱালীয়ে মোৰ লগত মানে বন্ধুত্ব হৈ গৈছে। তাকে লৈ মই ব্যস্ত, শিকিছো, শিকাইছো। খুব সুন্দৰ বাইদেউ, আৰু খুব সুন্দৰকৈ আচলতে আপুনি কথাখিনি ক'লে যে আপোনাৰ যিটো এই যাত্ৰা এগৰাকী শিকাৰুৰ পৰা এগৰাকী শিক্ষয়িত্ৰীলৈকে খুব সুন্দৰ এটা যাত্ৰা। পিছে এইখিনিতে আপুনি উল্লেখ কৰিলে যে যিখিনি কণ কণ ল'ৰা ছোৱালী আপোনাৰ ওচৰলৈ আহে, তেওঁলোকৰ মনৰ জগতখনৰো আপুনি বুজ ল'বলৈ চেষ্টা কৰে চিত্ৰৰ মাধ্যমৰ জৰিয়তে। গতিকে এই ক্ষেত্ৰত যদি মই সুধো যে এগৰাকী চিত্ৰশিল্পী হ'বলৈ হ'লে তেওঁ নিশ্চয় সংবেদনশীলটো হ'বই লাগিব, হয়, তাৰ লগতে আৰু কি কি গুণ তেওঁৰ থাকিব লাগিব বুলি ভাবে এগৰাকী চিত্ৰশিল্পীৰ মাজত? যিহেতু আপুনি এগৰাকী শিক্ষয়িত্ৰীও, গতিকে কোনোবা এগৰাকী ধৰক আহিলে ল'ৰা বা ছোৱালী আপোনাৰ ওচৰত শিকিবৰ বাবে, গতিকে আপুনি দেখিয়ে হয়তো ধৰক অকণমান চাই আপুনি গম পাব যে এইখিনি ল'ৰা ছোৱালীয়ে আগলৈ বহুতখিনি কিবা কিবি ভাল কাম এটা কৰিব পাৰিব। এনে ধৰক সকলোৰে কিবা নহয় কিবা এটা ৰাপ থাকে, সকলোৱে কিবা নহয় কিবা এটা আঁকি ভাল পায়, আঁকিব জানে, কিন্তু তাৰ যিটো মানদণ্ড কিমান দূৰলৈকে সেই ব্যক্তিগৰাকী বা সেই শিশুটো আগুৱাই যাব পাৰিব বুলি আপুনি কিবা তেনেকুৱা ভাবে নেকি, যাৰ দৃষ্টিকোণটো অকণ বেলেগ ধৰণৰ? আচলতে মোৰ ওচৰলৈ এতিয়া প্ৰায় 3 বছৰ বয়সৰ পৰা মানে 10ম শ্ৰেণীত পঢ়ালৈকে বিভিন্ন বয়সৰ আহে, আৰু তেওঁলোকক মই কোনো ধৰণৰ আগতীয়া একো হেৰি নকৰো। মই আহিলে মই ক্লাছত বহুৱাই দিওঁ, যদি মোৰ মানে যিখিনি এটা ক্লাছত বহুৱাব পৰাকে মোৰ সুবিধা থাকে।
মই আৰু বিশেষ একো নাচাওঁ, চিধা বহুৱাও। আৰু তাৰ পিছত মই তেওঁলোকৰ পেঞ্চিলৰ 2টা 4টা আগতে মই অনুমান কৰি ল'ব পৰা হওঁ যে তেওঁলোকে আচলতে কোন পৰ্যায়ত আছে বা তেওঁলোকক কেনেধৰণেৰে মই আগবঢ়াই নিব পাৰিম। সেই অনুমানটো মোৰ মানে এতিয়া আচলতে শিশুৰ লগত থাকি থাকি সেই অনুমানটো কৰিব পৰা হলো। আৰু প্ৰতিজন শিশুৰে তাৰমানে তোমাৰ তেওঁলোকৰ ভিতৰত যিটো স্কিল আছে সেইটো চব বেলেগ বেলেগ। আৰু বহুত শিশুৰ কথাটো এনেকুৱা হৈছে তেওঁলোকৰ ধৈৰ্য শক্তি একেবাৰে নাই। আৰু আজিকালি এতিয়া এনেকুৱা হৈছে অভিভাৱকসকলে ঘৰত মোবাইল ফোন এটা হাতত লৈ 2 ঘণ্টা সময় পাৰ কৰাতকে এনেকুৱা কাম এটাকে কৰকচোন। তেওঁলোকৰ ভাৱটো তেনেকুৱা হৈছে। আচলতে উদ্দেশ্যটো এনেকুৱা হৈছে যে ভাল ছবি আঁকিব, ভাল শিল্পী হব, সেইটো নহয়। ভাল সময় এখিনি পাৰ কৰিবৰ কাৰণে তেওঁলোকক ব্যৱস্থা কৰা নিচিনা হৈছে। মই কেতিয়াবা ছবি অঁকাৰ লগত মই সাধু কওঁ, কেতিয়াবা কবিতা আবৃত্তি কিবা এটা শিকাও বা নিজেও অকমান গাই মেলি অকমান তেওঁলোকৰ লগত। তেওঁলোক আচলতে এটা কথা মই দেখিছো লিপিকা, আজিকালি পাঠ্যক্ৰমৰ বাকী অভিভাৱকৰ গোটেই বস্তুটো শিশুৰ মানসিকতাত এনেকুৱা ধৰণৰ এটা হেঁচাৰ সৃষ্টি কৰিছে, মানে সেই হেঁচাটোৱে এটা বিপদজনক অৱস্থালৈ গৈ আছে আচলতে। এতিয়া মই প্ৰতিদিনে মই শনিবাৰ দেওবাৰ 2টা দিনত এই ক্লাছখিনি কৰাৰ পিছত মই সেইটো কথা অনুভৱ কৰো। গতিকে মই যিমান পাৰো চেষ্টা কৰো তেওঁলোকৰ মনটো শান্ত হওক, অশান্ত হওক, তেওঁলোক অলপ সৃষ্টিশীল মানে ভাৱ এটা তেওঁলোকৰ মনত যদি মই জগাই পঠিয়াব পাৰো, অকমানো যদি সৃষ্টিশীলতাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বাঢ়ে, সেয়াই যথেষ্ট হৈছে তাৰমানে। গতিকে সেই কথাখিনি খুব গুৰুত্ব দিছো। বিভিন্ন জনৰ মানে নিচাটো বেলেগ বেলেগ ধৰণৰ। তেওঁলোকৰ কোনোবা জনে মানে ছবিৰ ভিতৰতে মাজে মাজে মই তেওঁলোকক ক্ৰাফ্টৰ কাম কৰাও, কাগজ কাটি নতুন বস্তু বনাবলৈ শিকাও। এতিয়া কোনোবা একোজনৰ সেই বিষয়টোতহে বেছি মন, কোনোবা জনে অকল পেঞ্চিল শ্বেডিঙৰ কামখিনি কৰি পেলাইহে বেছি ভাল পায়, কোনোবা জনে আকৌ ৰঙৰ লগত বহুত হেৰি কৰে, মানে খেলি থাকি ভাল পায়। তেনেকুৱা ধৰণৰ। কিন্তু এতিয়া সঁচা কথা কবলৈ গলে মানে চিত্ৰশিল্পটো তেওঁলোকে ইমান বোধগম্য হোৱা নাই তেওঁলোকৰ। কিন্তু তেওঁলোকৰ সেই মানসিক যিটো এটা হেঁচাত তেওঁলোক ডাঙৰ হব লগা হৈছে, সেই হেঁচাটো যদি অলপ পাতলাই পঠিয়াব পাৰিলে তাৰমানে আৰু সৃষ্টিশীলতাৰ প্ৰতি, সেইটো হয়তো আজি ছবি আঁকিছে, কাইলে তেওঁ হয়তো সংগীতৰ প্ৰতি বা অন্য অভিনয় বা তেনেকুৱা দিশলৈও গুচি যাব। কিন্তু তাৰ কাৰণেতো প্ৰতিটো বিষয়ৰ কাৰণে শিশুৰ মানসিক স্থিতিটো সবল হব লাগিব। সেইকাৰণে সেই ভেটিটো গঢ়াটোহে এতিয়া আচলতে ডাঙৰ কথা হৈছে। সেইকাৰণে মই সকলো ধৰণৰ মানে হেৰি শিশুকে আনি বহিবলৈ দিওঁ। তাৰ পিছতহে তেওঁলোকৰ বিষয়ে অলপ হেৰি কৰি মাক দেউতাকৰ লগত কথা পাতি কওঁ যে তেওঁ আচলতে এইটো কামত একেবাৰেই মন কৰা নাই, বা তেওঁ কৰিছে, এনেকুৱা ধৰণে নিলে ভাল হ'ব। তাকে, আৰু খুব সুন্দৰ কথা এষাৰ ক'লে যে শিশুসকলৰ যিটো চঞ্চল বা মনোজগতৰ কথা ধৰিব নোৱাৰি আচলতে। তেওঁলোকে শিশু অৱস্থাত যিটো ভাল পাইছে, অকনমান ডাঙৰ হোৱাৰ পাছত হয়তো নিশ্চয় সলনি হ'ব। প্ৰত্যেকৰে তেনেকুৱা থাকে। গতিকে এই ক্ষেত্ৰত অভিভাৱকসকলৰ কিছু নিশ্চয় দায়িত্ব থাকে, যিটো আপুনি বহুত দায়িত্ব আছে। হয়। আৰু এই সৃষ্টিশীলতাই মই এটা কথা উনুকিয়াব বিচাৰিছো, বা আপোনাৰ মতামত এই ক্ষেত্ৰত কেনেকুৱা সেই কথা জানিব বিচাৰিছো, যে বৰ্তমান সময়ত যিটো আমি দেখা পাওঁ যে বিভিন্ন ধৰণৰ অপৰাধমূলক কাম-কাজ হৈ থাকে আমাৰ সমাজত, আমি দেখিবলৈ বা শুনিবলৈ পাই আহি আছো। এই ক্ষেত্ৰত সৃষ্টিশীলতাই বাৰুকৈ কোনোবাখিনিত সহায় কৰিব পাৰে নেকি? এগৰাকী শিশু যেতিয়া উঠি আহে, যেতিয়া সেই উঠি অহা শিশু এগৰাকীক যেতিয়া সৃষ্টিশীলতাৰ মাজত ঠেলি দিয়া হয়, বা সৃষ্টিশীলতাৰ মাজত আবদ্ধ কৰি ৰখা হয়, যে সৃষ্টিশীল বস্তুটোনো কি, বা সেয়া গান হওক, কবিতা হওক, আৰ্ট হওক, যিয়েই নহওক কিয়, বা ডান্সো হ'ব পাৰে। গতিকে এনেধৰণৰ সৃষ্টিশীলতাৰ মাজত যেতিয়া আমি আবদ্ধ কৰি ৰাখো, বা সেই পথাৰখনৰ ফালে ঠেলি দিওঁ, বা সেই ৰাস্তাটো দেখুৱাই দিয়া যায় অভিভাৱকৰ জৰিয়তে, তেতিয়া এই ধৰণৰ যিখিনি আমাৰ অমানসিকতাৰ যিখিনি আমি শুনিবলৈ পাওঁ, বা যিখিনি খেলি মেলি বৰ্তমান সময়ত দেখিবলৈ পাই আহি আছো,
এইখিনি কোনোবাখিনিত নোপোৱা হ'ব নেকি? এই ধৰক কোনোবাখিনিত মন বেয়া হ'ল, বৰ্তমান সময়ত ডিপ্ৰেশ্যন শব্দটো খুব বেছিকৈ চলে, সেই আত্মহত্যা কৰিলে। গতিকে এই যিকোনো ধৰণৰ যে আমাৰ সমাজত খেলি মেলিবিলাকৰ সৃষ্টি হৈছে, এইবিলাকত অকণমান সাম কটাত এই বহুতখিনি সাম কাটিব বুলি ভাবো। কিয়নো সৃষ্টিশীলতাত মাজত ডুব গৈ থকা এজন শিশুৱে বা এজন কিশোৰে এই অপৰাধজনিত যিকোনো ঘটনাৰ পৰা আঁতৰি থাকিব তাৰমানে তেওঁলোকৰ মানসিক মানে এটা তেওঁলোক এনেকুৱা এটা ধাৰণাত থাকিব যে মই নতুন কাম এটা কেনেকে কৰো, নতুন যিকোনো বস্তু এটা সৃষ্টি কৰাৰ যিটো আনন্দ, সেই আনন্দটোৱে তেওঁৰ মনৰ মানে যিটো কলুষতা বা অন্য ধৰণৰ অপৰাধ প্ৰৱণতা, সেইটোক মানে মনলৈ আহিবলৈ সুযোগ নিদিয়ে। সুযোগটো লাগিব ন মনলৈ আহিবলৈ। বিভিন্ন ধৰণৰ পৰিৱেশে আচলতে শিশু এটিটো জন্মতে অপৰাধ প্ৰৱণ এটা মন লৈ নাহে। তেওঁ পৰিৱেশে বাধ্য কৰে বা তেওঁলোকৰ সংস্কাৰ বা তেওঁৰ শিক্ষা দীক্ষা কৰবাত কেৰমটো আছে। কিন্তু সেই মানে কথাটোৰ পৰা তেওঁলোকক আঁতৰাই আমি কেনেকৈ আনিব পাৰো, সেই আঁতৰাই অনাৰ মানে বহুত ধৰণৰ পথ আছে। তাৰ ভিতৰত এইটো অন্যতম বুলি মই ভাবো। এনেকুৱা ধৰণৰ এটা মানে যিকোনো সৰু কাম এটা মই নিজে কৰিও মানে গম পাওঁ। আৰু আমি কোনোবা মনোযোগৰ কাৰণে কোনোবাই মেডিটেশ্যন কৰিছে, অন্য কিবা কিবি ধৰণৰ মানে আজিকালিতো এনেকুৱা হৈ গৈছে, চিকিৎসা কৰিব লগাও হৈ গৈছে। একেবাৰে সৰু সৰু ল'ৰা ছোৱালীকো তেনেকুৱা ধৰণৰ কথা আহি গৈছে। এইটোতো বহুত বিপদজনক হৈছে। কিন্তু এই ধৰণৰ কথাত তেওঁলোক যদি ব্যস্ত হয়, অকল ব্যস্ত হলেই নহব, মনোসংযোগ লাগিব। জোৰ কৰি ঘৰৰ পৰা ব্যস্ত কৰি দিছে, সেইটো আকৌ হিতে বিপৰীতো হব পাৰে। ভাল নোপোৱা বিষয় এটাৰ লগত যদি জোৰ কৰি তেওঁলোকক বাধ্য কৰোৱা হয়, কিন্তু সেই বিষয়টো প্ৰতি তেওঁৰ মনোযোগ বঢ়াবৰ কাৰণে অভিভাৱকেই হওক, শিক্ষকেই হওক, কিছু দায়িত্ব আছে। কাৰণ শিশু অনুকৰণ প্ৰিয়। আৰু তেওঁলোকক এটা কথা কি, অকমান তেওঁলোকে নতুনত্ব বিচাৰে। তেওঁলোকক একঘেয়ামী মানে এটা ধাৰণা দি পেলাই সেই ধৰণৰ এটা শৈলীৰে যদি তেওঁলোকক আগবঢ়াই নিয়া যায়, তেতিয়া তেওঁলোক স্বাভাৱিকতেই মানে অলপ দিনতে বিৰক্ত হব। আৰু এতিয়া তুমি এটা কথা, তোমাৰ প্ৰশ্নটোৰ লগত আৰু এটা মনত পৰি গৈছে মোৰ। এতিয়া ষ্ট্ৰেছ ৰিলিফৰ কাৰণে যেনেকে আগতে সংগীতৰ এটা চিকিৎসা পদ্ধতি আছিলে, তেনেকে এতিয়া ছবিৰো কিছু বিষয় আহি গৈছে, কিছুমান ধৰণ আহি গৈছে। আজিকালি মানে কি মানে ইন্টাৰনেটৰ যোগেদি সেইখিনি কথা খুব ধুনীয়াকে পঢ়ি লৈ সেই ধৰণে আগবাঢ়িলে ষ্ট্ৰেছ ৰিলিফৰ কাৰণে তাৰমানে ছবি চিত্ৰ অংকনটো এটা প্ৰয়োজনীয় মানে ঔষধ জাতীয় মানে এটা হেৰি হৈ গৈছে। থেৰাপি বুলি আমি ক'ব পাৰো তাক। থেৰাপি যিটো সেইটো শব্দটো মনলৈ অহা নাছিলে। হয়, সেইটো এটা থেৰাপি। আৰু এই ক্ষেত্ৰত যিহেতু বিভিন্ন ধৰণৰ অৰাজকতাৰো সময় আহে ল'ৰা ছোৱালীৰ কাৰণ বিভিন্ন আমাৰ সংগই হওক বা যিকোনো ধৰণৰ, আপুনি যিহেতু ক'লে যে বৰ্তমান ছ'চিয়েল মিডিয়াৰ জৰিয়তে বহুতে পৃথিৱীখন মানে খোলা কিতাপৰ দৰে হৈ গৈছে। আমি লাগ বুলিলে সকলোবোৰ বস্তু পাওঁ। আৰু এনেকুৱা ধৰণৰ নিচা আসক্তিৰ ক্ষেত্ৰতো কিছুমানে অগ্ৰসৰ হয়। গতিকে এনেধৰণৰ কামখিনিয়ে বহুখিনি হ্ৰাস কৰিব বুলি হয়তো আমি এটা ধাৰণা কৰিব পাৰো, নহয় জানো? হয়, আমি এইটো আশা কৰিব পাৰো, যদি মানে সুস্থ সুন্দৰভাৱে তেওঁলোকক এটা পৰিৱেশ দিয়া যায়, তেতিয়া নিশ্চয় আগবাঢ়ি আহিব। আৰু এটা কথা লগত আছে, আমাৰ প্ৰতিযোগিতামুখী যিটো এটা ধামখুমীয়ালে অভিভাৱকসকলে লৈ গৈছে, সেইটো কিন্তু হিতে বিপৰীত। মই নিজে মানে এইটো কথা অনুভৱ কৰো আৰু দেখিছো। মানে প্ৰতিযোগিতাত পুৰস্কাৰ পাবৰ কাৰণে মানে কবিতা এটা যেনেকে মুখস্থ কৰি লোৱা হয়, ছবি এখন কাৰোবাৰ হতুৱাই অঁকাই মুখস্থ কৰি লোৱাৰ নিচিনাকে গৈ তাত আঁকি থৈ আহিলে আৰু পুৰস্কাৰ পালে, সেইখন কিন্তু সৃষ্টিশীল কৰ্ম হিচাপত নপৰে সেইটো। আৰু তেনেকে ল'ৰা ছোৱালীক মানে জোৰ জবৰদস্তি কৰি এটা ভাল ফল পাব পাৰিব বুলিও আশা কৰিব মই নোৱাৰো। মোৰ মানে নিজস্ব অভিজ্ঞতাৰে কৈছো, বহুত বছৰ ধৰি এইটো কামত লাগি থাকি দেখিলৈ প্ৰতিযোগিতাটোৱে কিছু ক্ষেত্ৰত মানে অলপ অসুবিধাটো পেলায়। নিশ্চয়।
আৰু বাইদেউ আপুনি উল্লেখ কৰিলে যে চিত্ৰশিল্পী কেৱল কেনভাছতে আবদ্ধ হৈ নাথাকি আপুনি ক্ৰাফ্টৰো কাম কৰে বা শিকায়ো ল'ৰা ছোৱালীক হয় হয় গতিকে হয় এই ক্ষেত্ৰত যেতিয়া আমি সাধাৰণতে পেলনীয়া বস্তু এটা মানে আমাৰ কাৰণে পেলনীয়া হ'ব পাৰে কিন্তু এগৰাকী ক্ৰাফ্ট ডিজাইনৰ কাৰণে খুব সুন্দৰ সৰু সৰু বস্তু এটাটো ইমান সুন্দৰকৈ প্ৰস্তুত কৰি তোলে চাই ভাল লাগে মানে ভাবিলে এনেকুৱা লাগে এই বস্তুটো দেখোন পেলাই দিব ওলাইছিলো নহয়নে গতিকে হয় এই দিশটোলে কেনেকুৱা আহিল মানে চিত্ৰশিল্পীৰ শিল্পৰ লগতে আহিল নে পিছত আপুনি ক্ৰাফ্ট ডিজাইনিং শিকিলে কিন্তু কেনেকে জানো আহিলে ক্ৰাফ্টৰ কাম শিকিছিলো যেতিয়া আমি মই উচ্চতৰ মাধ্যমিকত পঢ়ি আছিলো তেতিয়াই মানে শিকিছিলো কিন্তু এতিয়া আচলতে আমাৰ সেই হেৰিয়ে ফোনটো হাতত পোৱাৰ পিছৰ পৰা বহুত কথা শিকিবলৈও সুবিধা হ'ল হয় আৰু দুটা চাৰিটা শিকাৰ পিছত কিছুমান আইডিয়া আহি যায় মনলে এতিয়া ধৰা মই মোৰ ঘৰতে তোমাক এনেকুৱা হৈ যায় মোৰ কোনো বস্তুৱে পেলনীয়া যেন মোৰ অনুভৱ নহয় তাৰমানে আৰু সেইকাৰণে বস্তুবোৰ গোটাওতে এনেকুৱা হয় মানে মানুহৰ অসুবিধাও হয় নোহোৱা নহয় এতিয়া মই শিলগুটি বুটলি আনো শিলগুটি বুটলি আনি গোটাই থওঁ আৰু ভঙা যদি কিবা এটা ফুলদানি এটা পালো ভঙা কাপ এটা নালটো ভাঙিলে সেইটো মোৰ কাৰণে দৰকাৰীয়ে হৈ পৰে তাৰপিছত এইটো প্লাষ্টিকৰ বটল বিলাক সেইবিলাকতো ব্যৱহাৰ কৰা প্লাষ্টিকৰ পেকেট যিবোৰ আমি বহুত ধুনীয়াকে আকৌ এবাৰ ব্যৱহাৰ কৰিব পাৰো তাৰপিছত তেনেকুৱা মাটিৰ মলা ঘৰত টেকেলি একো বাকী নাথাকে এনেকে চবতে আমি এটা নতুন ৰূপ দি সেইখিনি কৰিব পাৰো বাইদেউ ইয়াৰ লগতে আৰু কিছু কথা সাঙুৰিব বিচাৰিছো যে আমি এয়া কথা পাতিলো যে ৰুচিৰ কথা হেঁপাহৰ কথা আৰু ৰুচিৰ পৰা আৰম্ভ কৰি আমাৰ এই যাত্ৰাটো আৰম্ভ হয় নিজৰ হাবিয়াস বা ৰুচিৰ কাৰণে আমি কিবা এটা কাম কৰো প্ৰথম অৱস্থাত এই নিচাটোক যিহেতু বৰ্তমান আপুনি শিকায়ো পেচা হিচাপে লৈছে গতিকে আপুনি এগৰাকী চিত্ৰশিল্পী হিচাপে এই ক্ষেত্ৰখনক আগলৈ কেনেকুৱা হিচাপত দেখা পায় যে অসমত বিশেষকৈ চিত্ৰশিল্পক পেচা হিচাপে লৈ জীৱিকা হিচাপে লৈ এগৰাকী ব্যক্তি চলিব পাৰিবনে বা চলি আছেনে এই মুহূৰ্তত আছে চলি আছে আচলতে সেইটো মনৰ তেওঁৰ স্থিতিৰ ওপৰত কথা হ'ব আমাৰ মাজৰে বহুতখিনি চিত্ৰশিল্পী মানে মনত এটা ভাৱ থাকে যে মই যিখন ছবি আঁকিলো সেইখন অমূল্য হয় সঁচা কথা নিজৰ সৃষ্টি সদায় অমূল্য কিন্তু তুমি যদি সেই কথাটো পেচাৰ দিশত আমি চাওঁ তেতিয়াহ'লে প্ৰতিটো বস্তুৰে এটা মূল্য নিৰ্ধাৰণ হ'ব আৰু যদি আমি এখন বজাৰলৈ উলিয়াই দিব খোজো সেই মানসিক মানে অৱস্থাটো নিজে গঢ়ি তুলিব লাগিব যে মই এই কামটো মোৰ নিচাটো মই পেচালে পৰিৱৰ্তন কৰো যুঁজিব লাগিব কঠিন হয় কিন্তু এতিয়া এনেকুৱা সুবিধা হৈ গৈছে মানে সেই সুবিধাখিনি যদি আমি ল'ব পাৰো এইটো বৰ সুন্দৰ এটা পেচা হ'ব পাৰে অসমত আছে এতিয়া বহুত কেইজন এনেকুৱা কাম কৰি থকা আৰু সুন্দৰকে চলি আছে তাৰমানে নিচা আৰু পেচা যেতিয়া একে হয় তেতিয়াহ'লে মানুহখিনি সুখী হয় বহুত সেই সুখটোৱে আচলতে ডাঙৰ সম্পদ যিটো মানে নিচা আৰু পেচা মানে পেচাৰ কাৰণে বহুতে নিচা এৰিব লগা হয় নিজৰ হবিটো এৰিব লগা হয় সেইটো বহুত দুখ পায় মনত সদায় অশান্তি এটা লাগি থাকে মই কৰি ভাল পোৱা কামটো কৰিবলৈ নাপালো এতিয়া সেই সন্তুষ্টিটো নাথাকে কিন্তু প্ৰতিটো বস্তুৰে আচলতে বজাৰ মূল্য আছে তাকে আমি কেনেকে কি ধৰণে বজাৰলৈ উলিয়াই দিম আৰু গ্ৰাহকে আচলতে কেনেকুৱা ধৰণৰ বস্তু বিচাৰে তাৰ দাম তেওঁ কিয় দিব সেই কথাটো নিজৰ মাজত প্ৰথমতে ঠিক কৰি ল'ব লাগিব আচলতে কোৱালিটিৰ কথাটো আহি পৰে তেতিয়া নহয়নে কোৱালিটি আৰু যিহেতুটো সৃষ্টিশীল বস্তু এতিয়া ধৰা কিছুমান বস্তু তোমাৰ ঠিক কোৱালিটি বুলিও ক'ব নোৱাৰা এতিয়া মই শিলগুটি খিনি আনি মই তাত মোৰ মনৰ কল্পনাৰে মই সেইটো সজাই পেলাও এতিয়া মই তাত যিমান কষ্ট কৰিলো কিমান ৰং খৰচ কৰিলো সময় কিমান দিলো সেইখিনিয়ে এটা মোটামুটি ধাৰণা কৰি লৈ তাৰপিছত সেই বস্তুটো এটা মানে মূল্য এটা মই নিৰ্ধাৰণ কৰিব লাগিব
তাতে তোমাৰ কোৱালিটি কথা নাথাকে হুম 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 তেনেকুৱা মই এতিয়া কিবা আজিকালি যিকোনো খোৱা বস্তু মাটিৰ মলাত দিয়ে খাই পেলোৱাৰ পিছত মাটিৰ মলাটো কাম নাথাকে দলিমাই পেলাই দিব পাৰি মই সেই মাটিৰ মলাটো ধুই শুকুৱাই তাক মই ৰং কৰি আকৌ নতুন এটা ৰূপ দিওঁ তাৰ আচলতে তোমাৰ উৎপাদনৰ কথা কোনো হেৰি নাথাকে মোৰ খৰচ নাথাকে কিন্তু তাৰ ওপৰত মই যিখিনি মোৰ নিজৰ সৃষ্টিশীলতাৰে মই সজাই পৰাই পেলালো সেইখিনি মূল্যটো মই কেনেকে ভাবো কিন্তু মোৰ কাৰণেতো সেইটো 1000 টকীয়াও হ'ব পাৰে কিন্তু মই যদি মাটিৰ মলাটোত 1000 টকা দাম কৰো কোনেও নিকিনে সেই তেনেকে আমি নিৰ্ধাৰণ কৰিব লাগিব বজাৰ মূল্য এটা আৰু সেই ধৰণে আগবাঢ়ি যাব লাগিব নিশ্চয় খুব সুন্দৰ আৰু গতিকে এটা কথাত আমি ক'ব পাৰো যে বৰ্তমান অসমত এই পৰিস্থিতি আহি পৰিছে যে এগৰাকী ব্যক্তিয়ে চিত্ৰশিল্পী হৈ নিজৰ নিচাটো ধৰি ৰাখি তাক পেচা হিচাপে আগুৱাই যাব পাৰে খুব সুন্দৰভাৱে নহয় জানো হয় 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 বাইদেউ আৰু যিহেতু আপুনি উল্লেখ কৰিলে যে বিগত কেইবাবছৰ ধৰিও চিত্ৰশিল্পৰ সৈতে জড়িত হৈছে ক্ৰাফ্টৰ সৈতে জড়িত হৈছে বিভিন্ন এক্সিবিশ্যনসমূহতো আপুনি অংশগ্ৰহণ কৰে হয় হয় লগতে শিশুৰ সৈতেও জড়িত আপুনি শিশুসকলক হয় অকল শিকোৱাই নহয় আপুনি এগৰাকী লেখিকা হিচাপেও শিশু সাহিত্যিক হিচাপে আপোনাৰ এটা পৰিচয় আছে গতিকে শিশুসকলৰ লগতো আপুনি সাঙুৰ খাই আছে গতিকে এই কথালৈ আহিম কিন্তু মই প্ৰথমতে জানিব বিচৰা কথাটো হ'ল যে এই যে এক্সিবিশ্যনসমূহত আপুনি অংশগ্ৰহণ কৰে তাত কেনেকুৱা ধৰণৰ পৰিস্থিতি আপুনি সন্মুখীন হয় এই ধৰক যে বিভিন্ন ধৰণৰ গ্ৰাহকটো ওচৰলৈ আহে কেতিয়াবা আপুনি যিহেতু ক'লে যে আপোনাৰ বস্তু এটা কিনোতে এই মাটিৰ মলাটোৱে হওক বা শিলগুটি কেইটাতে আপোনাৰ পইচা খৰচ হোৱা নাই কিন্তু তাত আপোনাৰ কষ্ট শ্ৰম আৰু আপোনাৰ সৃষ্টি জড়িত হৈ আছে সেইখিনিৰ মূল্য দিবলৈ যাওঁতে বিভিন্ন গ্ৰাহকৰ হয়তো প্ৰত্যেকৰে ধাৰণাবোৰ বেলেগ বেলেগ গতিকে কিবা এটা মনত থকা ধৰণৰ কিবা এটা তেনেকুৱা ঘটনা মনত আছে নেকি ভাল হওক বেয়া হওক মই আচলতে যিখিনি ধৰা এক্সিবিশ্যন বা এনেকে অংশগ্ৰহণ কৰিছো মই ছবি ঘাইকে বিক্ৰী কৰা নাই মোৰ ছবি কেইখনলৈ ইমান মোহ লাগে মই ভাল ডাঙৰ ছবি মই বিক্ৰী কৰিবই নোখোজো মোৰ থবলৈ জেগা নহলেও মই বিক্ৰী কৰিব নোখোজো কিন্তু তাৰ মাজত মই দেখিছো এখন এক্ৰিলিক বা অইল পেইন্টিঙতকে এই যে পেলনীয়া বস্তু কিছুমানেৰে এখন পেইন্টিং বনালো কলাজ মানে পেইন্টিং বুলি নকওঁ এখন মানে মিক্স মিডিয়াৰ মই যিখন কলাজ বনালো সেইখনৰ প্ৰতি মানুহৰ আগ্ৰহটো খুব বেছি সেইখনৰ দামো সুধিব বা সেইখন লবলৈও বিচাৰে মানে মই মানে সেয়া আমাৰ একেবাৰে গছপাতৰ পৰা আদি কৰি পুৰণা কাপোৰৰ পৰা আদি কৰি এনেকুৱা কিছুমান বস্তু তাত ব্যৱহাৰ কৰি মানে এনেকুৱা বনাও তাৰপিছত এনেকুৱা হয় সেইখনৰ মানে দাম বিচাৰি সোধে বা তেনেকুৱা হয় সেইটো হেৰি দেখো আৰু কিছুমানৰ কথাটো এনেকুৱা হয় যে এই মাটিৰ মলাটো এইটো ৰং কৰিছে এইটো আমি ঘৰতে কৰিব পাৰিম বেছি ভাগৰ কিন্তু সেই ধাৰণাটো আছে বাহিৰত বাহিৰত মই প্ৰায়ে দেখো এইটো কথা যেতিয়া সৰু ল'ৰা ছোৱালী এজন আহে মাক বা দেউতাকৰ লগত আহিলে তেতিয়া মানে কি হয় সৰু ল'ৰা ছোৱালীজনে খুব আগ্ৰহ কৰে এইটো কিনো মাক বা দেউতাকে কব এইটো ইয়াত পইচা দি কিনিব নালাগে ঘৰত নিজে বনাই ল'বা এনেকে কয় সেইটো দেখিলে বিৰাট হাঁহি উঠে আৰু আমি সেইটো কথা সদায় ভাবো মানে দেখিলে এনেকুৱা লাগে ঘৰতে বনাই ল'ম আমি কিনিম আৰু কিন্তু মই যিখন ইয়াত মানে টাউনশ্বিপত থাকো ইয়াতে এটা কথা হয় ইয়াতে মানুহখিনিয়ে নতুন নতুন ধৰণৰ উপহাৰ খুব ভাল পায় কাৰোবাক মৰমৰ উপহাৰ এটা দিব খোজে সেইটো নতুন ধৰণৰ এটা বস্তু মানে বিচাৰে যিটো বজাৰত পোৱা মানে সাধাৰণ বস্তু এটা নহয় গতিকে তেওঁলোকে মোক ডিমাণ্ড কৰে এইটো এনেকুৱা এটা বনাই দিবচোন আপুনি যে আগতে এনেকুৱা বনাইছিলে তেনেকুৱা তেওঁলোকৰ আগ্ৰহ আছে খুব বেছি সময় নাপাওঁ সেই কামখিনি কৰিবৰ কাৰণে জানিলেও কেতিয়াবা ৰৈ যাব লগা হয় আচলতে মোৰ এই কাম বিভিন্ন ধৰণৰ কাম সামৰি দিবৰ কাৰণে তাৰ মাজতে থাপ মাৰি ধৰা বনাই থাকো কিছুমান নতুন নতুন বস্তু সেই তেনেকুৱা এনে বিশেষ অভিজ্ঞতা তেনেকুৱা নাই এইখিনি ধুনীয়াকে চলি গৈ আছে বাইদেউ এতিয়া আহিছো আপোনাৰ সাহিত্যিক জীৱনৰ মাজলৈ এইটো একটা বেলেগ এটা পৃষ্ঠা আপোনাৰ জীৱনৰ শিশু সাহিত্যিক হিচাপেও সমাদৰ বুটলিবলৈ সক্ষম হৈছে আৰু গতি অসমৰ দৰে এটা সাংস্কৃতিক অনুষ্ঠান তাতো আপুনি তাৰ সৈতে জড়িত হৈ আছে শিশুসকলৰ
বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহত আপোনাক দেখিবলৈ পাওঁ বা তাত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা এগৰাকী ব্যক্তি আপুনি। গতিকে এই শিশু সাহিত্যৰ প্ৰতি ৰাপটো কেতিয়াৰ পৰা কেনেদৰে হ'ল আৰু এই শিশু সাহিত্যৰ লগত বৰ্তমান সময়ত আপুনি আৰু কি ক্ষেত্ৰত জড়িত হৈ আছে? মই নিজে শিশু হৈ থকাৰ পৰাই আচলতে লিখিবলৈ আৰম্ভ কৰিলো। এতিয়া আমিতো সৰু সময়খিনি স্কুলীয়া জীৱনত বহুত কিতাপ পঢ়ো। আমাৰ অপৰাধটো আছিলে আমি একদম লুকুৱাই লুকুৱাই হলেও চব পঢ়া সময় অন্য কাম বন এৰি কিতাপ পঢ়ো। সেইটো তেতিয়া আমাৰ কাৰণে গালি খোৱাৰ মানে উপায় আছিল সেইটো, আৰু যে এইটো কথাৰ কাৰণে গালি খাওঁ আমি, যিটো এতিয়া উল্টা হৈ গৈছে। কিন্তু তেতিয়া সেই যিমান পঢ়িছিলো তেতিয়া লিখিবলৈ মন যায়। পেপাৰত কোনোবা এখন কাকতত আলোচনীত যদি নিজৰ ছাপা আখৰত নিজৰ নামটো দেখো খুব ভাল লাগিব। সেইটো কথা ভাবি পেলাই ইমান পঢ়ি থাকো যে সেইকাৰণে লিখাৰ ধাৰণা এটা আহি গল কেনেবাকে। সেইটো গম নোপোৱাকে হ'ল। তাৰপিছত লিখাৰ লগে লগে যেতিয়া প্ৰকাশ হ'ল, এতিয়া মৌচাক যোৰহাটৰ পৰা প্ৰকাশ হোৱা যিখন আলোচনী আজিও বৰ্তি আছে সুন্দৰকৈ, এই মৌচাকত আমি আৰম্ভ কৰিছিলো। জনমভূমি, দৈনিক জনমভূমি আৰু সাপ্তাহিক জনমভূমি দুখন কাকত আছিল। তাৰ শিশু পৃষ্ঠা আছিল। তাত লিখি পেলাই পোষ্টত পঠিয়াই দিওঁ আৰু প্ৰকাশ হয়। সেই ধৰণে উৎসাহটো বাঢ়ি গল। তেনেকে শিশু অৱস্থাৰ পৰাই তাৰমানে লিখি আছিলো। লিখি থাকি স্কুল কলেজৰ দিনত অকমান মানে কলেজ বা তাৰ ওপৰত অকমান পঢ়োতে লাহে লাহে অকমান বেলেগ ধৰণৰ লিখাবিলাক আৰম্ভ কৰিলো, প্ৰবন্ধ ভাগে। তাৰপিছত ঘূৰি যেতিয়া আকৌ শিশু সাহিত্য লিখিব লগা কথাটো ভাবিলো, মোৰ নিজৰ দুটা ল'ৰা আছে। সিহঁতি যেতিয়া সৰু হৈ আছিলে, সিহঁতৰ লগত লাগি থকাৰ পিছতে মই ভাবিলো যে সিহঁতি পঢ়িব পৰা দেখোন কিবা লিখিব লাগে এতিয়া। তেনেকুৱাকে ধাৰণা এটা আহিলে। আহি পেলাই মই অলপ অলপ আলোচনী বিলাকত লিখিবলৈ আৰম্ভ কৰিলো। তেনেকুৱা সময়তে দেখিছো যে হিয়াৰ ৰামধেনু শিশু সাহিত্য প্ৰতিযোগিতা এটা অনুষ্ঠিত হয়। মই তেতিয়া ভাবিলো ইয়াতে মই অংশগ্ৰহণ কৰি মোৰ মানটো কিমান পৰ্যায়ত আছে, মানে এইটোৱে মোৰ এটা উপায় হব। কাৰণ লিখি থাকিলে মানুহে চবে ভাল লাগিছে পঢ়িলো তেনেকুৱা কৈ থকাটো, আৰু নিজৰ মানটো মই কেনেকে নিৰূপণ কৰা যায় সেইটোকে ভাবি লৈ যে মই এইটো ধৰণত মানে লিখা মই আগবাঢ়িব পাৰিম নে নাই, তেনেকে ভাবি মই তাতে অংশগ্ৰহণ কৰিলো। 2016 চনত তেতিয়া মই হিয়াৰ ৰামধেনু শিশু সাহিত্য বঁটা পাইছিলো প্ৰবন্ধৰ শিতানত। তেওঁলোকে কিতাপ আকাৰেও প্ৰকাশ কৰিছিলে। তাৰপিছত শিশু প্ৰবন্ধ মানে এই লিখাৰ পিছত এতিয়া হিয়াৰ ৰামধেনুৰ জৰিয়তে হোৱা কৰ্মশালা, শিশু সাহিত্য বিষয়ক কৰ্মশালা, এইবিলাকত পিছত মানে মই অংশগ্ৰহণ কৰিলো। তেতিয়া গম পালো যে শিকিবলগীয়া কিমান আছে। এনেই শিশু সাহিত্য বুলি লিখি দিলেতো মানে সৰু কোমল, প্ৰথমখন লিখোতে মই নিজৰ ল'ৰাক পঢ়ুৱাই চাইছিলো, বুজি পাইছ নাই মই লিখা কথাবোৰ। তেনেকেহে মই অনুমান কৰিছিলো। কিন্তু পিছত এতিয়া শিকিবলৈ গলো কৰ্মশালাত, মই বিশিষ্ট শিশু সাহিত্যিকসকলক লগ পালো, আৰু তেতিয়া বুজি পালো যে শিশুৰ মনস্তত্ব ভালকে অধ্যয়ন নকৰাকে এনেই মানে শিশু সাহিত্য লিখিবলৈ যোৱাটো এটা অৰ্থহীন কথা হব। এতিয়া লাহে লাহে সেই কামটোত মই মন দিওঁ, কিন্তু সিমান বেছি কাম কৰিব পৰা নাই। কিন্তু শিশু মনস্তত্ব অধ্যয়ন কৰা অন্য এটা সুযোগ মোৰ ওলাই গল। এই ল'ৰা ছোৱালী খিনিৰ লগত মই যিখিনি অভিজ্ঞতা প্ৰতিদিনে হয়, তেনেকে এতিয়া মোৰ আচলতে বহুকেইজন প্ৰকাশকে বিচাৰিও আছে, কিন্তু মইহে দিব নোৱাৰা এটা অৱস্থা হৈ আছে। মানে কিন্তু অন্য দিশটো আকৌ মই আৰ্টৰ কিতাপবোৰ লিখিবলৈ লাগিলো যে, বিষয় কেইবাটাও হ'ল, আৰু আমাৰ ঘৰ সংসাৰ চব সামৰি তাৰ পিছত কৰা কাম, গতিকে আমাৰ সময়টো মিলোৱাত অলপ অসুবিধা হয়। মই যিমান খিনি মনত ভাবি থৈছো সিমান খিনি কাম কিন্তু মই আগবাঢ়িব পৰা নাই। আৰু কেতিয়াবা এনেকুৱা লাগে যে বহুখিনি কৰিবলৈ আছে, ঠিক লাগিয়ে থাকে। মোৰ প্ৰতিটো দিন শেষ হওঁতে মানে মোৰ গধূলিলে এইটো হয় যে মোৰ ইমান কাম বাকী আছে, মই কেতিয়া কৰিম। প্ৰতিদিনেই সেইটো মানে আচলতে এয়া আৰ্টৰ লাইনতো লিখিবলগীয়া বহুত কথা আছে, আমাৰ শিশু খিনিয়ে বুজি পোৱাকে।
বহুত বহুত বিষয় তাৰমানে আমি আচলতে আমাৰ দায়িত্ব এইটো দায়িত্ব বুলিয়ে মই ভাবি ললো, কিয় আমাৰ নিজৰ ৰাজ্যখন আমাৰ অসমীয়া জাতিটোৰ যিখিনি সম্পদ আছে সেইখিনি বিষয়ে শিশু ডাঙৰ গ্ৰন্থ এখনতকে শিশুসকলৰ উপযোগীকে তেওঁলোকক পৰিচয় কৰাই দিব পৰাকে কিছু কথা লিখিব লগা বহুত মানে আছে, বহুত ধৰণৰ বিষয় আছে। তেনেকুৱা বহুত মানে ভাবি থকা যায়, কিন্তু কাম সিমান আগবঢ়া নাই। অনবৰত মনত সেইটোৱে এটা মানে দুখ এটা লাগি থাকে, মানে কাম আগবঢ়া নাই, কাম আগবঢ়া নাই লাগি থাকে। নিশ্চয়। তথাপি আপুনি ঘৰ সংসাৰ পৰিয়ালৰ এই দায়িত্বসমূহৰ মাজতো আৰু এনেদৰে যে খুব সুন্দৰকৈ সময় এটা আপোনাৰ বাবে উলিয়াই লয় আৰু শিল্পৰ সৈতে জড়িত হৈ আছে বা সাহিত্যৰ সৈতে জড়িত হৈ আছে, এটা খুব শলাগিবলগীয়া এটা বিষয় বুলি মই কথা বুলি ভাবো। কাৰণ আমাৰ বহুতৰে কেতিয়াবা এনেকুৱা হয় যে নিচাটো থাকে, ইচ্ছাটো থাকে, কিন্তু এই ঘৰ সংসাৰ বা পৰিয়ালৰ দায়িত্বৰ মাজত এই নিজৰ সেই ৰুচিখিনি কৰবাখিনিত নাইকিয়া হৈ যায়। বহুতৰে এই দেখিবলৈ পাইছো আমি তেনেকুৱা বহুতো উদাহৰণ হয়তো আপোনাৰ ওচৰতো আমাৰ আছে তেনেকুৱা। মহিলাসকলৰ প্ৰায় সেইটোৱে হৈছে। তাৰ মাজতো যে আপুনি এনেদৰে ওলাই আহিছে, অকল নিজৰ মাজতে আবদ্ধ নাৰাখি আনকো শিকাবলৈ যত্ন কৰিছে বা শিকায়ো আছে, আৰু লগতে কিতাপৰ আকাৰেও বহল এখন বা পৃথিৱী এখন সামৰিবলৈ আপুনি যত্ন কৰি আছে। ইতিমধ্যে আপুনি এই প্ৰচেষ্টাত সফলো হৈছে, গতিকে আগলৈও এনেদৰে আপোনাৰ এই যাত্ৰা অব্যাহত থাকক, আমি তাৰে কামনা কৰিছো বাইদেউ। বাইদেউ, যিহেতু আপোনাৰ সৈতে বহুতো কথা পাতিলো আৰু হয়তো বহুতো কথা আছে জানিবলগীয়া, মোৰ এনেকুৱা অনুভৱ হৈ আছে যে বহু কথাই থাকি গ'ল, কিন্তু আমিও সময়ৰ বাধ্যবাধকতা মানিয়ে যিহেতু চলিব লাগিব। তথাপি আপুনি ইমান ব্যস্ত হৈ থাকে, আপুনি ক'লে যে বিভিন্ন ধৰণৰ কাম কাজ আজৰি কৰি আপুনি এফলীয়া হৈ তাকো বঙাইগাঁৱৰ পৰা আমাৰ সৈতে যোগাযোগ কৰিছে আমাৰ ফোন লাইনৰ জৰিয়তে, আমাৰ অনুষ্ঠানটিক সময়খিনি দিছে, তাৰ বাবে অশেষ ধন্যবাদ বাইদেউ। আকৌ কেতিয়াবা এদিন আপোনাৰ সৈতে নিশ্চয় নিশ্চয়, বহুত ভাল লাগিলে। মানে এইখিনিও মোৰ মনৰ কথা, আৰু এইখিনি এনেকে মুকলিকে তোমাৰ লগত ঘৰুৱা ভাৱে যে পাতিলো, মোৰো ভাল লাগিলে। আৰু এনেকুৱা কথাখিনি পাতিবলৈ পালে আচলতে আমি এনেকুৱা হয় সময়ৰ কথা গমেই নাপাও কিমান আগবাঢ়িল। কব লগাও সঁচাকে বহুতেই থাকে, তেতিয়াহে ভাবো। ভাল লাগিলে তুমি যে মোক সেনেকে আজি এইখিনি সুবিধা এটা দিলা। নিশ্চয় আকৌ লগ পাম। তোমালৈ অশেষ ধন্যবাদ। তাকে আশা ৰাখিছো বাইদেউ, যাতে আৰু লগ পালে আমি আৰু যেতিয়া আমি অনুষ্ঠান কৰিম তেতিয়া আৰু বেলেগ বেলেগ ধৰণৰ কথা পাতিম, আৰু হয়তো তেতিয়ালৈ আপোনাৰ যিটো কামৰ পৰিসৰ সেয়া আৰু বৃদ্ধি হব, আৰু ডাঙৰ হব। গতিকে সেই নতুন কামবোৰৰ যিখিনি কথা থাকিব, আমি সেই কথাখিনিও অকনমান আলোচনা কৰিম, নহয় জানো? হয় হয়, নিশ্চয়। ঠিক আছে বাইদেউ, আপুনি সময়খিনি দিয়াৰ বাবে পুনৰ এবাৰ অশেষ ধন্যবাদ দিছো, আৰু আমাৰ আজিৰ দাপোন শীতান্তিৰ পৰা আপোনাৰ পৰা বিদায় লব লৈছো। ধন্যবাদ।